নমস্কাৰ, মই নিৰ্মালী ছেকেণ্ড ব্লকলৈ আপোনালোকক আদৰণি জনাইছোঁ। ৰামৰ মন্দিৰৰ মূৰ্তি স্থাপন কৰাৰ সৈতে সকলোকে ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰিবলৈ দিছে, গতিকে ময়ো এনেদৰে শলিতাবোৰ ৰেডি কৰি আছোঁ। সন্ধিয়া চাকি কেইগছমান জ্বলাম বুলি ভাবিছোঁ। সকলোৱে যাতে কুশলে থাকে, ৰামে যাতে সকলোকে আশীৰ্বাদ কৰে, শান্তি শৃংখলা যাতে বজাই থাকে, আমাৰ দেশখনত সকলো ভালে কুশলে থাকক, সেই আশাৰে সন্ধিয়া চাকি কেইগছমান জ্বলাম বুলি ভাবিছোঁ। ৰামৰ শ্ৰীচৰণত ৰাতিপুৱাই এনেকৈ শৰাই এখন দিছিলোঁ। এইটো অযোধ্যাৰ পৰা অহা অক্ষয় চাউল থোৱা খত, ইয়াতে অক্ষয় চাউলখিনি ভৰাই ৰাখিছোঁ। এনেকৈ শ্ৰীৰাম প্ৰভুৰ চৰণত এনেকৈ প্ৰসাদ অকণমান দিছোঁ। আপোনালোকেও নিশ্চয় মনৰ পৰা শ্ৰীৰাম প্ৰভুক সেৱা কৰিছে। আজি সঁচাকৈ ভাল লগা দিন এটি। আজিৰ দিনটো এনেকৈয়ে পালন কৰিলোঁ। নিৰামিষ খালোঁ, সন্ধিয়া চাকি বন্তি জ্বলাম। বিদ্যাবান গুণী অতি চাতুৰ, ৰাম কাজ কৰিবে কো আতুৰ। প্ৰভু চৰিত্ৰ শুনিবে কৰসিয়া, ৰাম লখন সিত মন বসিয়া। সূক্ষ্ম ৰূপ ধৰি হহি দিখাवा, বিকট ৰূপ ধৰি লংকা জৰাवा। ভীম রূপ ধরি অসুর সংহারে, রামচন্দ্রকে কাজ হবা। সন্ধিয়া চাকি জ্বলাই আছোঁ পদূলি মূৰত। মন্দিৰতো সকলোৱে নাম কীৰ্তন কৰি আছে। সকলোৱে ৰামলালাক আদৰিবলৈ চাকি বন্তি জ্বলাইছে পদূলি মূৰত। পৰিৱেশটো খুব ভাল লাগিছে। ৰামে সকলোৰে মংগল কৰক, এই কামনা। মন্দিৰত এয়া ৰামৰ ধ্বনি দি আছে, নাম কীৰ্তন চলি আছে মন্দিৰৰ। আমাৰ ওচৰতে হয় মন্দিৰটো। পৰিৱেশটো সঁচাকৈ খুব ভাল লাগিছে।